मेरे सुनने सुनने कन्न वे मुंडिया सुनिया सुनिया बावा मैनू कदे तां तू कुछ ना मार दवा दे सूट पुराने पावा मेरे सुनने सुनने कन्न वे मुंडिया सुनिया सुनिया बावा আমি আহি উপস্থিত হলো কেদার মন্দিৰত ওপৰলৈ উঠি আহি দেখিলোঁ মোৰ বাওঁফালে আছে জয় দুৰ্গা দেৱালয় আৰু মোৰ পিছফালে আছে কেদাৰ মন্দিৰ। বলক প্ৰথমে আমি যাওঁ দুৰ্গা মন্দিৰলৈ। ওকে এবার আমি যাওঁ কেদার মন্দিৰলৈ। কমলেশ্বৰ মন্দিৰলৈ কমলেশ্বৰ মন্দিৰ এইফালে কমলেশ্বৰ মন্দিৰৰ লগতে আছে এটা পুখুৰী, কিন্তু ইয়াত লিখা আছে পুখুৰীত নামি হাত ভৰি নুধুব, দেখি আছে উল্টা কৈ। কমলেশ্বৰ মন্দিৰৰ চাৰিদি এটা ৰাস্তা গৈছে আৰু তলত এটা মন্দিৰ আছে। এইফালে যাব লাগিব। আমি এটা গালো গণেশ মন্দিৰৰ পৰা আৰু ওপৰত আগৰ ঠাইলৈ যাই আছোঁ। এতিয়া আমি আকৌ যাই আছোঁ তলৰ ফালে আমাৰ গাড়ীৰ ওচৰলৈ আৰু গৈ আছোঁ এতিয়া ভীমচৰীয়াৰ ওচৰলৈ। এতিয়া আমি আহিছোঁ ভীমচৰীয়া চাব, য'ত ভীমে ভাত খাইছিল বুলি প্ৰচলন আছে। আহক চাওঁ ওপৰলৈ যাওঁ কিনো আছে তাতে। এইফালে আছে ভীমচৰীয়া। এইটো ভীমচৰীয়া। ইয়াতে ভাত খাব লাগিলে ভীম কিমান ডাঙৰ হ'ব লাগিব। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজি আমি আহিছিলোঁ হাজোৰ মন্দিৰবোৰ চাবলৈ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ঠাইত, নতুন এটা দিনত, নতুন এটা ভিডিঅ'ৰ সৈতে। তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।